হেল্ল' গাইজ, নমস্কাৰ। মোৰ ইউটিউব চেনেল লাজ লাগে প্ৰচণ্ড আপোনালোকক বহুত দিনৰ পিছত স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই ইউটিউবত ব্লগ দিয়া নাই আৰু এনেকুৱা কণ্টেণ্ট বিচাৰিও নাপাওঁ। কি দিওঁ বুলি ভাবি কিনে দিয়াই নহয় এনেকৈ ভিডিঅ'। আজি ভাবিলোঁ আজি সৰু চাই এটা ভিডিঅ'ই বনাই দিওঁ। মানে মোৰ মনত বহুত দিনৰ পৰাই খেলি আছে যে এইটো কথা মই মানে কি চবৰে লগত মানে কি শ্বেয়াৰ কৰিব লাগিব। কাৰণ কথাটো আপোনালোকৰো হয়তো ভাল লাগিবও পাৰে বা আপোনালোকক হয় বুলি ভাবিবও পাৰে, এনেকুৱা আৰু। সেইবাবেহে মই ভিডিঅ'টো আজি বনাবলৈ আৰম্ভ কৰিছোঁ আৰু মানে কি ভিডিঅ'টো বনোৱাৰ বাবে কিছুমানৰ কাৰণে ভালো হ'ব পাৰে, কিছুমানৰ কাৰণে বেয়া হ'ব পাৰে। মই এটা আহিছোঁ। কিছুমানৰ কাৰণে ভিডিঅ'টো কিছুমানৰ বাবে ভালো, কিছুমানৰ বাবে বেয়াও হ'বও পাৰে, মই ভাবোঁ। কাৰণ কিছুমানে কথাবিলাক মানে কি চব কথা কিছুমানে বহুত ডিষ্টাৰ্ব দি আছে। মানে কিছুমানে ভাবিব পাৰে এই বা বৰ ভিডিঅ' এডাল বনাইছে বা এনেকুৱা, এইটোতো কি আৰু চবতে এনেকুৱা আৰু ভাবিব পাৰে। কিন্তু নহয়, মই অলপ বেলেগ ভাবোঁ মানে। কাৰণ কথাটো মই মানে এনেকুৱা নহয় যে বেয়া পাওঁ বা সিহঁতক বেয়া পাওঁ বা তেওঁলোকক মই বেয়া পাওঁ, সেইটো নহয়। কিন্তু কথা আছে নহয় এনেকুৱা আৰু। ভিডিঅ'টো এতিয়া বাদ দিয়ক, এইবিলাক কি ভাবে কি নাভাবে সেইটো আপোনালোকৰ কথা, আপোনালোকৰ চিন্তাধাৰাৰ ওপৰত কথা। কিন্তু মই মোৰ ভাৱটো কৈছোঁ। মানে এনেকুৱা হৈছে, আমি হ'লো ষ্টুডেণ্ট, মানে আমি এতিয়া পঢ়ি আছোঁ কিয়, যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰোঁ বা স্বাৱলম্বী হ'ব পাৰোঁ। পিছলৈকে যাতে কাৰো মানে কি ওপৰত বোজা হৈ নপৰোঁ। তো তাৰ বাবে আমি এতিয়া পঢ়ি আছোঁ। তেতিয়া পঢ়ি থাকিলে এতিয়া মই যাব লাগিল ক্লাছ, আমি যাব লাগে অহা যোৱা সদায় কৰিব লাগে ক্লাছত আমাৰ ঘৰৰ পৰা অলপমান দূৰ হয়। তো যাব লাগে বাছত উঠোঁ। বাছত উঠাৰ লগে আহে কিছুমান অন্ধ লোক বা কিছুমান এনেকুৱা আৰু ঘৰত মানে কি এনেকুৱা দুখীয়া মানুহ বা এনেকুৱা আৰু মানুহ আহে বহুত আহে। আপোনালোকে চাগে গমেই পাইছে কোন কি আহে কোন নাহে এনেকুৱা। তাৰপিছত গ'লে সিহঁতৰ বেয়া লাগি পিনে সিহঁতক যিয়ে নহওক 5 টকাই হওক 10 টকাই হওক যি থাকে হাততে সেইখিনি দি দিওঁ। তাৰে নেক্সট বাৰ আৰু এটা বাছ ষ্টপত ৰখিব, ৰখাৰ পিছত তেতিয়া আহিব। এয়া তেওঁলোক চিনিয়ে পাই চাগে আপোনালোকে, এয়া হিজৰা বুলি কয়। তো সিহঁত আহিব। সিহঁত আহি পিনেও আহিব দে এনেকৈ চাপৰিটো বজাব আৰু এনেকৈ কিবা এটা দিব আৰু হাতখন ইয়াতে এনেকৈ দিব। তাৰপিছত দিয়াৰ লগে তো সেনেকৈ দিয়াৰ লগে কিবা এটা সোধাৰ পিছত নিদিয়াকো থাকিব নোৱাৰোঁ। আৰু আগত মাহঁতে কোৱা শুনা পাইছোঁ যে তেওঁলোকে হেনো কিবা এটা সুধিলে বা কিবা এটা কৰিলে দিব লাগে, নহ'লে সিহঁতে নহ'লে অভিশাপ দিয়ে, হয়তো সেই অভিশাপ লাগি যাবও পাৰে। তো সেই ভয়তে বা সেনেকুৱা মানে কিবা এটা ভাৱতে মানে দিয়া যায়। আৰু সেইটো গ'ল, সেইটো যোৱাৰ পিছত সেইটোতো গ'লে তাৰপিছত আকৌ নেক্সট আহিব লাগে ন, আমি ৰিটাৰ্ণ ঘৰত আহিব লাগে। ঘৰত অহাৰ লগে আকৌ সিহঁতে নহয় আৰু বেলেগ মানুহ আহিব, আৰু বেলেগ সিহঁতৰে মানুহ বেলেগ এজনী আহিব। তো সিহঁতে আকৌ সুধিব, আকৌ এনেকুৱাতো অন্ধলোক এনেকুৱা কোনোবাটো থাকেই এইবিলাক। সেইটো গ'ল। তাৰপিছত আৰু এতিয়া আৰু নতুনকৈ হ'ল কাৰোবাৰ দেউতাক ঢুকায়, তাতেও চান্দা খুজিব আহে, তাতেও দিব লাগে। কি মানে আমি ভাই ষ্টুডেণ্ট, আমি নিজে নাপাওঁ তো বেলেগক ক'ৰ পৰাই দিম? কথাটো সেইটো। মই সেইটো ভাবোঁ, মানে নিজেই এতিয়াও ঘৰৰ পৰাই লৈ পিনে গাড়ী ভাড়াটো এতিয়াও দেউতাৰ পৰা লৈ পিনে যাওঁ, আৰু কিবা এটা খাবৰ কাৰণে সেইখিনি এতিয়াও ঘৰৰ পৰাই দিয়ে। তো তাৰ পৰাই যিয়ে নহওক কাৰোবাক যেনেকৈ পাৰোঁ, যদিহে পাৰোঁ দিওঁ। আৰু কোনোবা আহিব, তো তেওঁলোকক কেনেকৈ দিম? সেইটোৱে ন কথা। তো ইমানটো আমি দিব নোৱাৰোঁ ন। আৰু আমি এতিয়া পঢ়ি আছোঁ, তো পঢ়ি থাকিলে আমি ক'ৰ পৰাই দিম? আমিতো এতিয়া মাহে চেলাৰী নাপাওঁ বা চেলাৰী আমাৰ নোসোমায়। আমিতো এতিয়া জব কৰি থকা নাই।
তো জব কৰি থাকিলেও বাৰু হ'ব পাৰি দিয়া 5 টকা 10 টকা এনেকৈ দিব পাৰি। যদি আমি এজনক দিলোঁ 5 টকা, দুইজন আৰু এজনক দিলোঁ 10 টকা, আৰু এজনক দিলোঁ 5 টকা, যদি 5জন বা 6জনক যদি আমি একে 5 টকাকৈ দিব লাগে, কিমান গ'ল? 30 টকা 40 টকা তাতেই গুচি গ'ল। তো আমাৰ হাতত থাকে কিমান? আমাৰ ঘৰৰ পৰাই দিয়ে ধৰি লওক 100 টকা, তাতেই যদি 40 টকা গুচি যায়, অহা যোৱা 40 টকা 80 টকা, থাকিল কিমান? 20 টকা খাব লাগে। কি মানে? সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'টো আজি বনাই দিওঁ, ভিডিঅ'টো আজি কৰি দিওঁ। সেয়াই আৰু মই বেলেগ একো নিবিচাৰোঁ, মই এটাই বিচাৰোঁ যে লওক, ইহঁতেও লওক, বা সিহঁতৰ হাত ভৰি আছে, সিহঁতেওতো কিবা এটা কৰি খাব পাৰে ন। এনেকৈ সুধিব কিয় লাগে? বাছত উঠি পিনে কিবা উঠি পিনে সুধি কিয় খাব লাগে? সিহঁতৰতো হাত ভৰি চব ঠিকে আছে, সিহঁততো কৰি খাব পাৰে। মই এই অন্ধ লোক বা হাত ভৰি এইবিলাক সেই মানুহৰ কথা কোৱা নাই, যিকেইটা মানে কি ধৰি লওক থাকে ন, সেইকেইটাক কৈছোঁ মই। সিহঁতৰ হাত ভৰি কিমান ধুনীয়া মানুহকেইজনী বা মানুহকেইজন, তো সিহঁততো কিবা এটা কৰি খাব পাৰে ন। তো এনেকৈ গৈ পিনে এনেকৈ আশীৰ্বাদটো দিব, তাৰপিছত সিহঁতক পইচা এটা দিব, ওলাই দিব লাগে। কি মানে? এইটোতো কথা নহয়। মই এইটোৱে বিচাৰোঁ, বাকী বেলেগ চেলাৰী পোৱা মানুহ বা জব কৰা মানুহ বা বিজনেছ যিয়ে নহওক, চাকৰি কৰা মানুহ সিহঁতে দিব পাৰে বা দিয়ে, কিন্তু মই এটাই বিচাৰোঁ বা অনুৰোধ কৰোঁ, এই ষ্টুডেণ্টবিলাকৰ পৰা যাতে নলয়, সেইখিনিয়ে মই বিচাৰোঁ। ষ্টুডেণ্টবিলাকৰ পৰা যদি নলয় আৰু সেইখিনিয়ে বিচাৰোঁ। তো সেইবাবে মোৰ মানে মনত খেলি আছিল, সেইবাবে আপোনালোকৰ লগত কথাবিলাক শ্বেয়াৰ কৰিলোঁ। তেওঁলোকে ভাল পায় নে বেয়া পায় মই নাজানো। এইখিনিয়ে আছিল। তেনেহ'লে দিয়ক আৰু আপোনালোকে কি বা কমেণ্ট ভালে দিয়ে নে বেয়াই দিয়ে দিয়ক আৰু। মোৰ মনৰ কথাটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। বাকী আৰু ভালেতো আছে চাগে। তেনেহ'লে আজিলৈ বাই বাই।